চবেই সুধি আছে আজি হ'ল 25 আগষ্ট হয় কালি 24 আগষ্ট আছিল আৰু চবেই আপোনালোকে সুধি আছে মানে যিসকলে মোক ভাল পায় মোক মৰম কৰে বা মোৰ ফেমিলি মোৰ লগৰ মানুহখিনিয়ে লগৰ ফ্ৰেণ্ড চাৰ্কলখিনিয়ে চবেই সুধি আছে যে কেলৈ বাৰ্থডে নাপাতিলোঁ আৰু বাৰ্থডে কেলৈ নাপাতিলোঁ বহুতে ফোনো কৰিছে মই কৈছোঁ কিন্তু মই কথাষাৰ কৈ দিওঁ আৰু যিহেতু মই মিড নাইট চেলিব্ৰেশ্যন কৰোঁ বাৰ্থডে তেনেকুৱা মোৰ ইউটিউব চেনেলটোত যিমানখিনি মানে মোৰ বাৰ্থডে হৈ গৈছে ইউটিউব চেনেলটো থকাৰ পৰা সিমানখিনি বাৰ্থডে মই চেলিব্ৰেট কৰিছোঁ আৰু মিড নাইট চেলিব্ৰেশ্যন থাকেই আৰু তেতিয়াহে মোৰ বাৰ্থডে ফিল হয় নিজৰো মানে নহ'লে বাৰ্থডে নালাগে মানে কি 12টা বজাত যেতিয়া কেক নেকাটো তেতিয়া বাৰ্থডে নিচিনা ফিল নহয় তো এইবাৰ তেনেকুৱা নহয় এবাৰ অকণ ব্যতিক্ৰম হ'ল বুলি ক'ব লাগিব মানে কি হ'ল আমাৰ ইয়াৰ মানুহজনৰ ফালৰ বৰমা ঢুকালে সেইটো কাৰণে মই এবাৰ বাৰ্থডে তেনেকৈ চেলিব্ৰেট নকৰিলোঁ আৰু তথাপিতো সি তাৰ ফালৰ পৰা যিমানখিনি পাৰে সি বেষ্ট দিলে তথাপিতো আমাৰ অকণমান কিবা কিবি প্ৰব্লেমৰ কাৰণে সিমানখিনি মানে যেনেকৈ চেলিব্ৰেট কৰিব লাগিছিলে বাৰ্থডেটো তেনেকৈ চেলিব্ৰেট নকৰিলোঁ মানে মোৰ কাৰণে বিশেষকৈ বাৰ্থডেটো খুবেই প্ৰিয় আৰু মই গোটেই বছৰটো ৰখি থাকোঁ এটা বাৰ্থডে যোৱাৰ পাছত যে নেক্সট বাৰ্থডেটো মই কেনেকৈ চেলিব্ৰেট কৰিম কিন্তু মোক মানে ইমান বেছি একো হেভি নালাগে একো না মোক একো গিফ্টৰ আশা নাই কিবা মোক অকল ফেমিলি মানুহখিনি লাগে আৰু ফেমিলি মানুহখিনিৰ লগত মই ভাল পাওঁ মানে চেলিব্ৰেট কৰি তো আৰু সেয়া যেনেকৈ ৰাতি 12টা বজাত কেক কটা মোক ছাৰপ্ৰাইজ দিয়ে সেইবিলাক মই ভাল পাওঁ সৰু মোমেণ্টছবিলাকে মোৰ কাৰণে প্ৰিয় তো সেইখিনি নহ'ল মানে 12টা বজাত চেলিব্ৰেশ্যন নহ'ল আৰু কি হ'ল কেনেকৈ হ'ল এতিয়া ব'লক 23 তাৰিখৰ পৰা আৰম্ভ কৰোঁ ভিডিঅ'টো প্ৰথমতে 23 তাৰিখৰ ভিডিঅ'টো চাই আহক তাৰপৰা মই কৈ আছোঁ আপোনালোকক সেই গাইজ গুড ইভিনিং ঘৰত 20 দিন থাকিলোঁ 20 দিন থকাৰ পাছত এয়া ঘৰৰ পৰা বিদায় লৈছোঁ এয়া পূৰা 3টা বাজিছে 4টা বজাত মোৰ ট্ৰেইন আছে সৰুপথাৰটো ফকাটিঙলৈ যাম তাৰপৰা এয়া ঘৰৰ পৰা ৰেডি হৈ ওলাই কৰি লৈছোঁ এতিয়া মানে আমাৰ ওচৰতে খুৰীহঁতো যাব ফকাটিঙলৈ একেলগতে বোলো যাওঁ খুৰীহঁতে টমটমখন মাতিছে একেলগতে দৰাই খুৰীৰ লগতে যাওঁ এতিয়া ব'লক গৈ থাকোঁ এতিয়া 3টা বজাত 3টা বজাত ওলাই দিছোঁ তাৰপৰা 4টা বজাত ট্ৰেইন আছে আৰু সৰুঠাত মোৰ দুটামান কাম আছে কামকেইটা কৰি লওঁ আৰু ব'লক ট্ৰেইনত উঠি আহোঁতে ভিডিঅ' নকৰোঁৱে মই ফকাটিং পালোহি ফকাটিং ষ্টেচনত বহি আছোঁ হাজবেণ্ডলৈ ৱেইট কৰিছোঁ হাজবেণ্ড আহিব যাম ভিডিঅ'টো চালে নহয় এতিয়া কওঁ মানে 23 তাৰিখৰ ভিডিঅ'টো সেই অকণমান ক্লিপ মানে মই আছিলোঁ মাহঁতৰ ঘৰত যিহেতু মই মাহঁতৰ ঘৰৰ পৰা এটা ভিডিঅ' দিছিলোঁ আৰু বেছিকৈ আৰু এই গৰম কেনেকুৱা পৰিছে ভিডিঅ' কৰি থাকোঁ নে আৰু যাৰ হাতত আইফোন আছে সেইসকলেতো ধুনীয়াকৈ গম পায় যে আইফোন ভিডিঅ' বনোৱা এতিয়া বৰ্তমান সম্ভৱ হৈ নুঠা হৈছে মোৰ দ্বাৰাতো সম্ভৱেই নহয় মোবাইলটো মোৰ চুলি ডাটাটো অন কৰি থ'লেতো যিটো গৰম হৈ যায় সেই মোবাইলটো চাগে ইস্ত্ৰি দিব পাৰিম ইমানেই গৰম হৈ যায় সেইটো কাৰণে মই ইমান ভিডিঅ' চিডিঅ' বনাই নাথাকোঁ দিনাখন মাহঁতৰ ঘৰত আছিলোঁ মাহঁতৰ ঘৰৰ পৰা মায়ে ইমান ৰখাইছে এই থাকিবলৈ নিদিলে তাৰপৰা মই সেই থাকিবলৈ নিদিয়া দেখি গুচি অহা বুলি কোৱা দেখি ময়ো গুচি আহিলোঁ আৰু ঘৰলৈ গুচি আহিলোঁ মই আমাৰ ঘৰৰ পৰা সৰুপথাৰৰ পৰা ফকাটিঙলৈ আহিলোঁ আৰু ফকাটিঙৰ পৰা সি অফিচ কৰি পিনি সি মোক ফকাটিঙৰ পৰা ঘৰলৈ লৈ আহিলে লৈ আহোঁতে আমি প্ৰায় 9টা বজাত পাইছোঁহি ঘৰ দেৰি হ'ল মই কিন্তু পাওঁতে 5টা বজাতে পালোঁ কিন্তু তাৰ অকণ ওলাওঁতে দেৰি হ'ল আৰু লগত ছাৰজন আছিলে ছাৰজনক আকৌ ড্ৰপ কৰিলে ঘৰত তেতিয়াও ছাৰহঁতৰ ঘৰত সোমাই চাহ তাহ ৰুটি চুটি খাই আহোঁতে দেৰি হ'ল আমাৰ প্ৰায় 9টা বাজিলে ঘৰ পাওঁতে আৰু তেতিয়ালৈ প্ৰায় দোকান বন্ধ হ'ল আৰু যিহেতু আমি কেকটো সেইদিনা অৰ্ডাৰ দি থোৱা নাছিলে আৰু মই মানে নাজানো মই এক্সপেক্ট কৰি আছোঁ সি চাগে মোৰ কাৰণে কিবা এটা কৰিছে তথাপিও মই দেখুৱাই দিয়া নাই সিও দেখাই সি বেচাটো কৈছে দেই যে একো কৰা নাই মানে সেনেকৈ কৈ দিয়া নাই মানে এনেকৈ মানে কৈছে যে আজি বহুত ব্যস্ত এতিয়া দোকানো বন্ধ হৈ থাকিলে আৰু ছাৰহঁতৰ ঘৰত সোমাই থাকোঁতে বহুত জোৰ দিছোঁ মানে ছাৰ কৈছে আমি যাওঁগৈ ব'লা আৰু মোৰ কি হ'ল চবতছে ডাঙৰ কথা মই মানে ঘৰত আছিলোঁ যিহেতু আৰু ঘৰত থকাৰ কথা আছিলে সেইটো কাৰণে মোৰ গোটেই প্ৰায় অৰ্ডাৰবিলাক ঘৰৰ এড্ৰেছত আছিলে অনলাইনৰ অৰ্ডাৰবিলাকো আৰু তালৈ কিবা কিবি দিছোঁ তাৰ ভাগৰ বস্তুবোৰ গোটেইবোৰ আহিলে আৰু মোৰ ভাগৰ কেইটামান বস্তু আহিলে যিকেইটা বস্তু মানে মই বাৰ্থডেৰ কাৰণে দিছিলোঁ সেইকেইটা বস্তু মোলৈ নাহিলে বা এনেকুৱা খং উঠিছে এইপিনে মই আৰু পিছদিনাখন ডেট দেখাই আছে মানে মোৰ বাৰ্থডে দিনাখন চব ডেট দেখাই আছে কিন্তু এড্ৰেছতো যিহেতু মাহঁতৰ ঘৰ এড্ৰেছ থাকিলে সেইটো কাৰণে মই সেইখিনি বস্তু পিক আপ ল'ব নোৱাৰিলোঁ আৰু তো সেইখিনি কেঞ্চেল কৰা হ'ল আৰু যিহেতু সিদিনা 9টা বজাত আহি ঘৰ পালোঁহি আৰু তেতিয়ালৈ টাউন বন্ধ হ'ল ক'তো সোমাই একো ল'ব নোৱাৰিলোঁ সেইদিনাখন তেনেকৈয়ে গ'ল ৰাতিও সেই কেক ল'বও নোৱাৰিলে সেয়াও তাৰ ফালেও সেনেকৈ গ'ল বা দিনটো সেই তেনেকৈয়ে গ'ল আৰু দিনটো ঘৰৰ পৰাও মই দেৰিকৈ আহিছিলোঁ তথাপিও মই ভাবিছোঁ বস্তু কেক চেক আনিবলৈ কাৰোবাক কৈ থৈছে নেকি তথাপিও মনটো মানে এক্সপেক্ট কৰি আছোঁ আৰু যে কৰিব আৰু ৰাতি 12টা বজাত দেখিছোঁ শুই আছে ৰাতি একো চেলিব্ৰেট মানে নকৰিলে তো সেইটো কথা নকওঁ আৰু সেইটো কথা গ'ল বাৰু আৰু তাৰপাছত চাগে মানে নাজানো বমা ঢুকুৱা দেখি আচলতে সি ইমান গুৰুত্ব নিদিলে নেকি মই বিশেষ একো নাজানো সেইবোৰ কথা বাৰু মই নুসুধিলোঁ খঙতে মই এনেকুৱা খং উঠিলে ৰাতি যেতিয়া মানে চবেই ফোন কৰিছে বাহঁতে ভাইটিহঁতে মাহঁতে মোৰ মানে ইমান দুখ লাগিছে মই অকল কান্দিছোঁ আৰু কান্দিব পাৰিছোঁ আৰু যিহেতু এইবাৰ প্ৰথম বাৰ্থডে মই ঘৰখনৰ পৰা আঁতৰি আছোঁ মাহঁতৰ পৰা আৰু এদিন ইমান ৰখাইছে সেইদিনাখন মাক যেতিয়া মই আহোঁ বুলি মানে বাই দি থৈ আহিছোঁ মায়েও ধুমধাম কান্দিছে ময়ো ধুমধাম কান্দিছে এনেকুৱা নহয় মানে সেইটো কাৰণে ভাবে কি আহিবলৈতো সময় সদায় বেয়া লাগে দুখ লাগে কিন্তু সেইদিনাখন মানে ইমান দুখ লাগিছে মই ভাবিছোঁ যে মোৰ বাৰ্থডে দিনটো ঘৰত এইবাৰ মোৰ বাৰ্থডেটো মই ঘৰত চেলিব্ৰেট কৰিব নোৱাৰিলোঁ কাৰণে খুব মোৰ মানে দুখ লাগিছে মনটো আৰু বেয়া লাগিলে
মই গুচি আহিলোঁ আহি পিনি ইয়াতো একো নকৰিলোঁ তো দিনটো তেনেকৈ গ'ল তাৰপৰা দিনত কি তাৰপৰা 4টামান বজাত ওলাই গৈছোঁ আমি মোৰ যাবলৈ মন নাই যিহেতু মোৰ ওচৰত সেইদিনাখন নতুন একো কাপোৰ নাই নতুন ফ্ৰক এটা আছিলে সেইটো পিন্ধিবলৈ মোৰ মন নাই মানে ফ্ৰকটো কিয় হাত দীঘল ফ্ৰকটো মোৰ পিন্ধিবলৈ মন নাই এনেকুৱা খং উঠিছে মই নলওঁ যে আগতে মই লৈ থৈছিলোঁ সেইটো ফ্ৰকটো মই কিবা এটা বেয়া মানে লওঁতে লৈছিলোঁ ভাল দেখি তাৰপৰা কিবা ট্ৰেণ্ডৰ পৰা লৈছিলোঁ তো ঘূৰাব নোৱাৰিলোঁ দেখি থৈ দিলোঁ ইয়াতে নিপিন্ধিলোঁ সেইটো তেনেকৈ আছে আজিলৈকে সেইটো সি কৈছে সেইটোকে পিন্ধোৱা নতুন হৈ আছে তাৰ একো তুমি এদিনো পিন্ধাও নাই কিন্তু মই নিপিন্ধিলোঁ নল'লোঁ সেইটো মানে খঙতে আৰু ওলাই নাযাওঁ বুলি ভাবিছিলোঁ মই বহুত খং উঠিলে সি বহুত মনাই কৰি নিলে গ'লোঁ তাতে গৈ কিনি কি খালোঁগৈ হস্পিটেলতে গৈ পিনি আৰু এটা কথা আপোনালোকে আকৌ ভাবিব পাৰে ন বৰমাক ঢুকাইছে বুলি কৈছে বাৰ্থডে নেপাতিলে আকৌ তেল বস্তু খাইছে যিটো ভিডিঅ'টো মই খোৱা দেখাইছোঁৱে সেইটোলৈ গৈছোঁ তেল বস্তু খোৱালে মানে মই তথাপিও ইমান ভিডিঅ' নাই কৰা সেইদিনাখন একেবাৰে মই ভিডিঅ' নাই কৰা তো ইয়াত মানে 10 দিনীয়া পাতি আমাৰ যিহেতু মেইন মানে ইয়াৰ গাই ঘৰ আছে শিৱসাগৰত সেইটো কাৰণে তাৰ নিয়মবিলাক মই যিহেতু দেখাও নাই যোৱাও নাই গম নাপাওঁ মাহঁতে কোৱা মতে দহা পাতি মানে তেল খাব পৰা হৈ গ'ল আৰু কিন্তু সকাম মোৰ বাৰ্থডে পিছদিনাখন পৰাই আছিলে মানে আজিৰ পৰাহে সকাম ষ্টাৰ্ট হৈছে 25 তাৰিখৰ পৰা কিন্তু বাকী মই ইমান নাজানো যিহেতু তেল খাইছোঁ আমি তেল খাইছোঁ মাছ মাংস খাইছোঁ সেনেকৈ সেইটো হিচাপত আমি খাইছোঁ আৰু দিনতো সেইদিনাখন মাছ মাংস আনিলে সেইবোৰ মই দেখুওৱা নাই সি তাৰপৰা ৰাতিপুৱা সি মাংস আনিলে সেইদিনাখন হাঁহ মাংস আনিলে ৰাতিপুৱা সি মাংস মই যিহেতু হাঁহ মাংস খাই ভাল পাওঁ হাঁহে কোমোৰাই আনিলে সি নিজে আৰু এই মানে মই বনাবলৈ বিচৰা নাছিলোঁ সি নিজে ক'লে আৰু যে বনোৱা মই আনিছোঁ হাঁহ মাংস মই বনাবলৈ বিচৰা নাছিলোঁ তাৰ সেয়ে মই হাঁহ মাংস বনালোঁ চবেই খালোঁ মেলিলোঁ পিছবেলালৈ ওলাই গ'লোঁ তাৰপৰা কি কৰিলোঁ সেয়া আপোনালোকে এতিয়া চাওক চাওকচোন কি হৈ আছে ডান্স হৈ আছে ল'ৰা ছোৱালীকেইটা ইমান ধুনীয়াকৈ নাচি আছে আৰু আমি আহি ষ্টাইল বজাৰ পালোঁহি ষ্টাইল বজাৰ মুখতে এনেকৈ ল'ৰা ছোৱালীকেইটাই ডান্স কৰি আছে চাই ভাল লাগিলে আৰু যিহেতু মই অকণ বজাৰ কৰিবলৈ আহিছিলোঁ দুটামান বাৰ্থডে গিফ্ট ল'বলৈ আছে এইবোৰ বোলা আছিলোঁ বাকী বুলি লৈ আহিছিলোঁ যিহেতু সেইকাৰণে মই বেছি দেৰি নকৰি নাচাই পিনি ষ্টাইল বজাৰৰ ভিতৰলৈ গ'লোঁ আৰু কি ল'লোঁ মই ইয়াৰ পাছত বেলেগ এটা ভিডিঅ'তে দেখাম কি ল'লোঁ দেই আপোনাক আমি আহি এখন নতুন কেফেত সোমালোঁ এখন নতুনকৈ অ'পেনিং কৰিছে বেছি দেৰি নাই হোৱা বুলি কৈছে সুধোতে আৰু এম্বিয়েন্সটো ইমান ধুনীয়া লাগিছে মই বোলো অকণমান দুকোমান ফটো মাৰোচোন ভিডিঅ' এটা কৰি দিয়া আৰু আপোনালোকে যিসকলে মোৰ ভিডিঅ'বোৰ চাই গম পায় মোৰ হাজবেণ্ড ইমান এইবিলাকত মোবাইলত কেমেৰা ফ্ৰেণ্ডলিও নহয় ইমান ভালকৈ ভিডিঅ'টো কৰি নিদিয়ে ধৰিও নিদিয়ে সেইটো কাৰণে যেনেকৈ ধৰিলে যেনেকৈ কৰিলে তেনেকৈ মই ভিডিঅ'টো দিছোঁ আপোনালোকক আৰু এই ফ্ৰকটো মই যোৱাবাৰ পূজাত লৈছিলোঁ আজি এটি দুদিনে পিন্ধিছোঁ মই বোলো এইটোকে পিন্ধি যাওঁ বুলি যিহেতু মোৰ নতুন বেলেগ নাছিলে সেইদিনাখন সেইটোকে পিন্ধি আহিলোঁ আৰু আমি কি অৰ্ডাৰ দিলোঁ আপোনালোকক দেখাম ইফালে পূৰা মোবাইল টিপাত ব্যস্ত নতুন চাৰ্ট পিন্ধি আহিছে ৰাইজে মোৰ আকৌ বাৰ্থডে বুলি নতুন বস্তু একো নাই সি কিন্তু চাৰ্টটো পালে আমি কি অৰ্ডাৰ দিলোঁ আৰু খালোঁ খাই পিনি আহি ঘৰ পালোঁহি ঘৰ পাই কেকটো আৰু আমাৰ চিল্লাৰ পাৰ্টিৰ লগত বোলো কাটোঁ তাৰপৰা তেনেকৈ কৈ থাকোঁতে আকৌ বোলে চাদৰ মেখেলাযোৰ পিন্ধিলেও ভাল লাগিব যিহেতু তোমাৰ নতুন কাপোৰ নাই নতুন চাদৰ মেখেলাও মোৰ ওচৰত নাই আছে চিলোৱা নাই তাৰপৰা এযোৰ পৰাযোৰকে পিন্ধি তেনেকৈ কেকটো কাটিলোঁ ফেমিলিৰ সৈতে ভাল লাগিলে দিনটো ভালকৈ চেলিব্ৰেট কৰিলোঁ এনেকৈ আৰু ভালকৈ মানে কি আৰু এনেকৈ গ'ল আৰু দিনটো তাৰপৰা সি অনা কেক কটাৰ পিছত ভাত পানী খাই মই শুবলৈ লৈছিলোঁ তেনেকুৱাতে ভাইটিয়ে ফোন কৰিলে আৰু বোলে সি আৰু বায়ে ক'লে মৰম সি নিজে কেক এটা লৈ আহিছে তাৰ সি বেচেৰাটো ভিনি ক'লে বাৰে প্ৰতি ফোন কৰি আছে তুমি কেক আনিছা নাই ধুনুলে নাই অনা যদি মই পঠিয়াই দিওঁ নেকি সি মানে ইমানেই মোলৈ ফোন কৰি আছে মোলৈ নাই আকৌ ভিনি ক'লে ফোন কৰি আছে তাৰপৰা সি ক'লে লাষ্টত ক'লে সি আনিছোঁ বুলি আহি পেলাই আমি দুটা বহি লৈছোঁ তাৰপৰা সি অনা ইমান ধুনীয়া কেকটো পিংক কালাৰ কেকটো আনিছে ইমান ধুনীয়া লাগিছে কেকটো ধুনু বুলি লিখিও দিছে তো হেপী বাৰ্থডে ধুনু লিখা আছে ভাল লাগিছে মানে ধুনীয়াকৈ সি দেখাইছে তাৰপৰা বোলে মই কাটোঁ তই চাবি খাবি ইয়াতে মই পূৰা হেপী বাৰ্থডে তুমি গাইছোঁ এফালে আমাৰ মানে দুইটাৰ মাজত কৈ আছোঁ আৰু যে চোৱা কিমান সি বায়ে ক'লে মৰমত আনিছে কেকটো আচলতে আমাৰ পৰা সি ইমাননো কেতিয়ানো ডাঙৰ হ'ল গমেই নাপাওঁ সদায় পাই আমাৰ লগত তই এনেকৈয়ে থাকিবি মিলিজুলি দুজনী বায়েকৰ এটা ভায়েক আৰু সি আগতে আমাক মানুহবোৰে বহুতে কয় সি সৰু হৈ আছে দুজনী তাক সৰু কৰি ৰাখিছে সৰু কৰি তাত যেতিয়াৰ পৰা সি গুচি গ'ল ঘৰখনৰ পৰা আঁতৰি বাহিৰত পঢ়িবলৈ তেতিয়াৰ পৰা বায়েকহঁতৰ প্ৰতি মৰমো বাঢ়িলে চাগে আগতেও বাৰু মৰম আছিলে আমাৰ গুণগুণে ফাকে কেনেকৈ চাইছেহি তো এয়াই আমি এনেকৈ কেক কাটিলোঁ আৰু সি বায়েকলে বুলি ইমান ধুনীয়া কেকটো আনিলে মৰমত দিলে থেংক ইউ ছ' মাছ পোৱালি তই এনেকৈয়ে আমাৰ লগত সদায় মিলি থাকিবি সদায় তোলে মৰম সদায় তোক বহুত ভাল তো এনেকৈ তই কিবা এটা কৰ জীৱনত উন্নতি কৰ সেয়াই মই বিচাৰোঁ
এয়া কেকটো কাটিবলৈ সি ৰেডি কৰি লৈছে আচলতে বাৰ্থডে বুলি ইমান স্পেচিয়েল একো নাই আজি ন ব্লগটোত কিন্তু তথাপিও মানে মোৰ যিহেতু স্মৃতিখিনি হেৰাই যাব নহ'লে কেতিয়াবা মোবাইলৰ পৰা কাট খাই যাব যিহেতু মই দি থাকোঁ সেইটো কাৰণে আপোনালোকৰ আগত দেখুৱাই দিছোঁ আৰু চাওকচোন বায়েকলে মৰম বায়েকৰ নহয় জানো এইটো ইমানখিনি কৰিছে মোৰ কাৰণে আৰু সেয়া কেকটো কাটিলে মোকো এচৰ পৰা দিছে মই আৰু এনেকৈয়ে খাইছোঁ আৰু ভাৰ্চুৱেলি মোবাইলৰ পৰাই তো কাটি পিনি ভিনিয়েকো কৈছে বোলে তাই পলক দাকো দিওঁ তাকো মাত তো সেই ওচৰতে আছে মই বোলো তাকো সেই খুৱাই দে এডোখৰ সিও মোক দিছে এচৰ পৰা ভিনিয়েকক খুৱাই দিওঁ বুলি ভিনিয়েকক খুৱাই দিবলৈ লৈছে তাৰপৰা মই বোলো সেই গুণগুণক ক'লোঁ যোৱা মোৰ পৰা কেকটো আনা ময়ো এডোখৰ তাক খুৱাই দিওঁ তাৰপৰা মোৰ আৰু কেকটো আনি আৰু এফাল আছিলে তাকে বোলো এটুকা খাই এনেকৈ তাকো সেয়া কেকটো এটুকা খুৱাই আৰু আজিলৈ আৰু বোলো ভিডিঅ'টো বিদায় দিওঁ আৰু মোৰ বাৰ্থডে এনেকৈ আছিলে ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব ফেমিলি টাইপৰ দি আছিলে বাই বাই আজিলৈ